বৰ্তমান সময়ত ইউটিউব এটা জনপ্ৰিয় মাধ্যম হৈ পৰিছে আৰু ইউটিউবত এজন ইউটিউবাৰ হ'বলৈ আমি কি কৰিব লাগিব কি কৰিব নালাগে আমি সেই কথাখিনি ভালকৈ মনোযোগ দিয়া দৰকাৰ আৰু আজি মই 5টা পইণ্ট লৈ আহিছো আপোনালোকৰ মাজলৈ যিসকলে জানে সেইসকলে এই ভিডিঅটো স্কিপ কৰিব পাৰে আৰু যিসকলে নাজানে তেখেতসকলৰ বাবে এই ভিডিঅটো গতিকে আজি মই সেই 5টা কথা কম আপোনালোকে ভালকৈ মনোযোগ দিয়ক নমস্কাৰ বন্ধুসকল মই হৃদয় আপোনালোকক সকলোকে স্বাগতম জনাইছো BHP Productionৰ নতুন এটি খণ্ডলৈ আহক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো ৰব আপোনালোকে মোক ইউটিউব চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিয়ক মোৰ যেতিয়া সাবস্ক্ৰাইবাৰ বাঢ়িব তেতিয়া মই আৰু ভালকৈ কাম কৰিবলৈ অলপমান প্ৰেৰণা পাম আৰু আপোনালোকে মৰমখিনি পালে মই আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিব পাৰিম আৰু ফেচবুকত যদি চাই আছে মোক ষ্টাৰ দিবলৈ নাপাহৰিব ষ্টাৰ দিলে মই নথৈ আনন্দিত হ'ম আপোনালোকৰ কমেন্টৰ কাষতে ষ্টাৰ এটা অপচন থাকে তাতে গৈ আপোনালোকে ষ্টাৰ মোক দি দিয়ক মই নথৈ আনন্দিত হ'ম যদিহে আপুনি নতুনকৈ এজন ইউটিউবাৰ হ'বলৈ বিচাৰিছে তেতিয়াহ'লে এই 5টা কথা মনোযোগ দিব লাগিব মই এটাকৈ 5টা কথা কম গতিকে ভিডিঅটো সম্পূৰ্ণ চাওক স্কিপ নকৰিব গোটেইখিনি কথা আপোনালোকে বুজিব গতিকে প্ৰথম কথাটো লৈ আহিছো আত্মবিশ্বাস আপোনাৰ আত্মবিশ্বাস লাগিব এজন ইউটিউবাৰ হ'বলৈ আপোনাৰ আত্মবিশ্বাস লাগিব আপুনি সাহস কৰিব লাগিব আপুনি কেমেৰাৰ আগত উলাবলৈ আপোনাৰ সাহস থাকিব লাগিব অকমান আপুনি যিকোনো কথাৰ ওপৰত আপুনি কথা ক'ব পাৰিব যিকোনো টপিক এটা ল'ব পাৰিব টপিকটো আপুনি ভালকৈ মনোযোগ দিব লাগিব কি টপিক লৈ আপুনি কাম কৰিব আৰু গোটেইখিনি কথা আপোনালোকৰ দৰ্শকে যাতে চাই ভাল পায় আপোনাৰ মুখত এটা হাঁহি থাকিব লাগিব মই অকমান কমকৈ হাঁহিব পাৰিছো কেমেৰাৰ সন্মুখত কিন্তু আপুনি চেষ্টা কৰিব আপুনি খুব ধুনীয়াকৈ হাঁহি মানুহক বুজাবলৈ চেষ্টা কৰিব লাগিব আপুনি যদি কিবা ঠাই দেখুৱাইছে খুব ধুনীয়াকৈ দেখুৱাব লাগিব গোটেইখিনি কথা গতিকে প্ৰথম কথা আপোনাৰ আত্মবিশ্বাস আপোনাৰ কনফিডেন্সটো সম্পূৰ্ণ লাগিব আপুনি যিটো মাধ্যমতে আছে আপুনি যি কৰ্মক্ষেত্ৰৰ লগত জড়িত আছে কোনো আপুনি যি কাম কৰি ভাল পায় সেই কামৰ ওপৰতো আপুনি ইউটিউবাৰ এজন হ'ব পাৰে আপুনি যদি খাই ভাল পায় খাদ্যৰ ওপৰত আপুনি যদি বনাই ভাল পায় তেতিয়াহ'লে বনাই থকাৰ ওপৰত আপুনি যদি কৰবাত ফুৰি ভাল পায় তেতিয়া ফুৰাৰ ওপৰত আপুনি যদি বাইক লৈ খুব ঘূৰি ভাল পায় তেতিয়াহ'লে মটো ব্লগিং কৰিব পাৰে আপোনালোকৰ বিভিন্ন মাধ্যম আছে গতিকে আপোনাৰ কেতিয়াবা কিছুমান অনুষ্ঠান আপুনি পৰিবেশন কৰিব পাৰে কিছুমান যিকোনো কথা বাৰ্তা মানুহৰ সৈতে পাতিব পাৰে তেনেকুৱা ধৰণে বিভিন্ন ধৰণে আপুনি এটা ইউটিউব চেনেল আৰম্ভ কৰিব পাৰে প্ৰথম কথাটো আপোনালোকক জনালো এইবাৰ আহিছো আমি দ্বিতীয় কথালৈ দ্বিতীয় কথা হৈছে আপুনি এজন ইউটিউবাৰ হ'বলৈ আপোনাৰ হাতত এটা কেমেৰা লাগিব বা মোবাইল লাগিব আপুনি হয়তো ভাবিব পাৰে যে মোৰ এটা ভাল মোবাইল নাই মোৰ হাতত এটা DSLR কেমেৰা নাই গতিকে আপুনি সেই কথালৈ চিন্তা কৰিব নালাগে আপোনাৰ হাতত প্ৰথম যেতিয়া আপুনি ইউটিউব চেনেল আৰম্ভ কৰে আপুনি কোনো ধৰণৰ খৰচ কৰিবলৈ প্ৰয়োজন নাই প্ৰথম আপুনি যেটো আপোনাৰ হাতত স্মাৰ্টফোন আছে যেটো আপোনাৰ মোবাইল আছে সেই মোবাইলটো যদি পিকচাৰ কোৱালিটি অকমান ভাল তেতিয়াহ'লে সেই মোবাইলটোৰে আপুনি কেমেৰা হিচাপে আপুনি মোবাইলটো ব্যৱহাৰ কৰিব পাৰে আৰু মোবাইলটো সদায় বেক কেমেৰা ইউজ কৰিব ফ্ৰন্ট কেমেৰা সেলফি কেমেৰা ইউজ নকৰিব আপুনি প্ৰথমতে বেক কেমেৰাৰে মোবাইলটো আপুনি সেলফি ষ্টিকও ল'ব পাৰে নহলে হাততো ল'ব পাৰে ভিডিও আপোনালোকে দেখি আছে ঠিক তেনেকৈ আপুনি আৰম্ভ কৰিব পাৰে আপুনি ব্লগিং ষ্টাৰ্ট কৰিব পাৰে এবাৰ আহিছো তৃতীয় কথাটোলৈ তৃতীয় কথা আপোনাৰ লাগিব অডিও সাউন্ড কোৱালিটি আপোনাৰ ভাল হ'ব লাগিব যদি আপুনি এজন ইউটিউবাৰ হ'ব বিচাৰিছে আপোনাৰ কথাখিনি যাতে মানুহে স্পষ্টকৈ কোনো নয়েজ নথকাকৈ কোনো হাল্লা হুল্লা নথকাকৈ একদম স্পষ্টভাৱে আপোনাৰ কথাখিনি যাতে শুনিব পাৰে তাৰ কাৰণে আপোনাক এটা ভাল মাইক্ৰোফোন লাগিব কিন্তু মাইক্ৰোফোন বজাৰত বহু দামী মাইক্ৰোফোন কিনিবলৈ পায় কিন্তু আপুনি ইমান দামী মাইক্ৰোফোন এটা লোৱাৰ কোনো প্ৰয়োজন নাই একেবাৰে কম দামত আপুনি মাইক্ৰোফোন ল'ব পাৰিব আপুনি যদি মোৰ ইউটিউব চেনেলৰ ভিডিও চাই আছে গতিকে ইউটিউবৰ ডেসক্ৰিপচনত মই 2-3টা লিংক দি থৈছো সেই লিংক এটাত আপুনি গৈও কিনিব পাৰে একেবাৰে কম দামত 600 টকাৰ 500 টকাৰ পৰা আৰম্ভ হয় 1000-1200 টকালৈকে আছে তাতকৈ বেছি আপুনি খৰচ নকৰিব 1000 টকাতকৈ অধিক খৰচ কৰিবলৈ চেষ্টা নকৰিব প্ৰথম যেহেতু আপুনি আৰম্ভ কৰিছে আপুনি চাওক 1000-1200 টকা যি যায় আৰু অকনমান আপুনি ব্লগিংটো যদি আপুনি অকনমান কেবল থকাত যদি আপুনি ল'ব নিবিচাৰে ওয়্যাৰলেছও ল'ব পাৰে অকনমান দামটো বেছি হেয়াৰো মই ভিডিও বনাই থৈছো আপুনি মই ডেসক্ৰিপচনত লিংক দি থৈছো সেই ভিডিওটো চালেও আপুনি সম্পূৰ্ণ গম পাব এটা ওয়্যাৰলেছ মাইক্ৰোফোন একদম কম দামী ওয়্যাৰলেছ মাইক্ৰোফোন কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো কেনেকৈ আমি কিনিব পাৰো গোটেই এটা ভিডিও সম্পূৰ্ণ ভিডিও আছে সেই ভিডিওটো আপুনি ডেসক্ৰিপচনত পাই যাব ইউটিউবৰ ডেসক্ৰিপচনত 4 নম্বৰ কথাটো হৈছে যে আপুনি
যেতিয়া এটা ভিডিঅ' ৰেকৰ্ড কৰি আনিলে আপুনি এডিট কেনেকৈ কৰিব আপুনি এডিট কৰিবৰ কাৰণে কোনো ডেস্কটপ বা লেপটপ ল'ব নালাগে আপোনাৰ যিটো মোবাইল আছে মোবাইলতে এটা এপ ব্যৱহাৰ কৰিব পাৰে মই দুটা এপৰ কথা কৈছোঁ কাইনমাষ্টাৰ আৰু পাৱাৰ ডাইৰেক্টৰ এই দুটা এপ আচলতে সচৰাচৰ আমাৰ ইউটিউবাৰবিলাকে ব্যৱহাৰ কৰে কাইনমাষ্টাৰ আৰু অথবা পাৱাৰ ডাইৰেক্টৰ কাইনমাষ্টাৰটো মই ব্যৱহাৰ কৰোঁ মই খুবেই ভাল পাওঁ গোটেই সহজ এই এপটো আপুনি গুগল প্লে ষ্টৰত পাই যাব কিন্তু গুগল প্লে ষ্টৰত আপোনালোকে যেতিয়া ডাউনলোড কৰিব তাতে আপোনাৰ ৱাটাৰমাৰ্ক এটা থাকে কাইনমাষ্টাৰ বুলি লিখা থাকে বা পাৱাৰ ডাইৰেক্টৰ বুলি লিখা থাকে ৱাটাৰমাৰ্ক এটা থাকে সেই ৱাটাৰমাৰ্কটো আপুনি আঁতৰাবলৈ কাৰণে আপুনি এপটো কিনিব লাগে যদি আপুনি কিনিব বিচৰা নাই তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম লিংকত গৈ আপোনালোকে মোক মেছেজ কৰক মই আপোনালোকক বুজাই দিম কেনেকৈ ৱাটাৰমাৰ্কটো কেনেকৈ আপুনি আঁতৰাব পাৰে সেই বিষয়ে মই আটাইতকৈ খুব সহজতে বিনা খৰচত কেনেকৈ আঁতৰাব পাৰি মই এইটো বুজাই দিম এইবাৰ আহিছোঁ 5 নম্বৰ কথালৈ যেতিয়া আপোনালোকৰ ভিডিঅ' ৰেকৰ্ডিং হৈ গ'ল কেমেৰা আপোনাৰ হৈ গ'ল অডিঅ' হৈ গ'ল আপোনাৰ এডিটিং কৰিলে কিন্তু আপোনাক এটা বেকগ্ৰাউণ্ড মিউজিক লাগিব আৰু মিউজিক এতিয়া বৰ্তমান সময়ত আটাইতকৈ মিউজিকত কপিৰাইট লাগে আৰু কপিৰাইটৰ পৰা বাচিবৰ কাৰণে কি কৰিব লাগিব আপুনি যিটো ইউটিউব চেনেলৰ ক্ৰিয়েটৰ ষ্টুডিঅ' বুলি যিটো আপুনি যদি মোবাইলত যদি খুলিব বিচাৰে তেতিয়াহ'লে আপুনি ক্ৰোম ব্ৰাউজাৰত আপুনি ডেস্কটপ মোডত গৈ পেলাই আপুনি ইউটিউব লাইব্ৰেৰীত ইউটিউবৰ অডিঅ' লাইব্ৰেৰীত গৈ আপুনি গীতসমূহ আপুনি মিউজিকসমূহ ল'ব পাৰে গতিকে আপুনি সেই বিষয়ে বেছিকৈ জানিবলৈ আমি পৰৱৰ্তী এটা ভিডিঅ' দিম সেই ভিডিঅ'ত আমি ইউটিউবৰ অডিঅ' কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ কোনো ধৰণৰ কপিৰাইট নলগাকৈ সেই বিষয়ে মই জনাম আৰু আপোনালোকক যদি প্ৰয়োজন আছে ভিডিঅ'টোৰ ইউটিউবৰ অডিঅ' কেনেকৈ আমি ল'ব পাৰোঁ কপিৰাইট ফ্ৰী অডিঅ' আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ কেনেকৈ ল'ব পাৰোঁ যদি আপোনালোকৰ প্ৰয়োজন আছে আপোনালোকে কমেণ্ট কৰক মোক জনাওক এই 5টাই আছিল আপোনালোকৰ মেইন পইণ্ট আৰু এই 5টা পইণ্ট যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকক আৰু কোনো ধৰি ৰাখিব নোৱাৰে গতিকে এই কথা 5টা আপোনালোকে মনোযোগ দিয়ক ভালকৈ আকৌ এবাৰ চাওক আৰু আপোনালোকৰ এই বিষয়ত আপোনালোকে ইউটিউবতো সাৰ্চ কৰিলে বহু ভিডিঅ' পাব গতিকে আপোনালোকে এইখিনি কথা মনোযোগ দি আপোনালোকৰ আত্মবিশ্বাসটো বঢ়াই আপোনালোকে কাম কৰিব ষ্টাৰ্ট কৰক 5 বছৰ পিছত দেখিব আপোনালোকৰো খুব ধুনীয়া এটা ইউটিউব চেনেল হৈছে আৰু আপোনালোকক মই এটা কথা জনাবলৈ বিচাৰিছোঁ ভিউজৰ আশা নকৰিব প্ৰথম অৱস্থাত আপোনাৰ অকমান সময় লাগিব সাবস্ক্ৰাইব আপোনাক হয়তো আপোনাৰ বন্ধুবৰ্গই আপোনাক হয়তো সাবস্ক্ৰাইব নকৰিব কিন্তু কিছুমানে যিসকলে আটাইতকৈ আপোনাক বেছি ভাল পায় সেইসকলেহে সাবস্ক্ৰাইব কৰে কিন্তু বহুতে চিনাকি বন্ধু আছে তেওঁলোকে সাবস্ক্ৰাইব কেতিয়াও নকৰে কি সময় লাগিব এবছৰ দুবছৰ সময় লাগিব তাৰ পিছত লাহে লাহে চেনেলটো গ্ৰো হ'বলৈ ধৰিব গতিকে আপুনি সেই বিষয়ে মনোযোগ দিব মই এইখিনিয়ে ক'ব বিচাৰিছোঁ আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে জনালোঁ আৰু যদি কিবা সন্দেহ আছে কিবা জানিব আছে আপোনালোকে মোক কমেণ্ট কৰক মই নিশ্চয় আপোনালোকক জনাম গতিকে আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় ল'ম আৰু আপোনাৰ পুনৰবাৰ কৈছোঁ যদি মোক আপুনি ভাল পায় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ